Hello everyone. আজি মই আহিছোঁ আপোনাৰ চিৰিয়াখানাত। তো মানে মোৰ ল'ৰাটো চেৰাপুঞ্জী গৈ আহিলোঁ। সি আকৌ তাৰ চিৰিয়াখানাখন ভাবিলোঁ আমি দেখাই যাওঁ। তো ল'ৰাটোকে চাই যাওঁ। আৰু এইফালে আপোনালোকে দেখিছে মা মানুহজনৰ ল'ৰাটো তেজোৱাত বহুত ব্যস্ত। আৰু এইপিনে ভাল লাগিছেনে? দেখিছা বোলে আমি আগত চাম বোলা আৰু ধেৰ আছে। এতিয়া মই তোমাক দেখোন ভাল তুমি নামিব লাগিব দেই। ভাল লাগিছে নাই? কি কয় আৰু আমি এইফালে এখন ললো আপোনাৰ ৰিক্সা, কাৰণ বহুত গৰম গুৱাহাটীত। আৰু তাতে আপোনাৰ খোজকাঢ়িবলৈ মন নগ'ল এই গৰমত, সেইকাৰণে বাবু গৰম উঠিছে নেকি? নাই মোৰ গৰমেই উঠিছে। হয় সেইটো কাৰণে আমি বহি লৈছোঁ। এইটো দি আস্তা এলেকা নাপালে মই আকৌ আহিম আকৌ। চিৰিয়াখানাৰ ভিতৰতে আছোঁ। কি আছে এটা আহিছোঁ, এইটো কিনো আছে আমি চাওঁ আহক। এটা দেখিছোঁ টিভিতে দেখা যায় হেপু মাছ কৰা যায় সেইটোৱে। আৰু এইটো আমি দেখিলোঁ হেপী পোতা মাছ। নাথাকে ভয় লাগিছে কিন্তু ডাঙৰ দেখিছে না এইটো শুই আছে গৰমত বেচেৰা। দেখিলা আৰু আছা ভালকে চোৱা তুমি, ভালকে চাই লাভ আছে আৰু মস্ত আছে। স্কাইপ কৰি লোৱা আগত তুমি স্কাইপ কৰি কি আছে মালিকে ক'লে সেইফালে কিবা আছে নেকি ক'লে নেকি? মাংস কেইটা জন্তুলৈ কোনো বস্তু নিক্ষেপ নকৰিব লিখা আছে। আৰু এইটো আছে ব্লেংক ভাষা। এইটো ইয়াত দেখি পাবলৈ নাই, খালী ওলালে নে মতিতকে সৰু
দেখোন ঘৰ আছে ये एक देख Tiger. कोई बेबी নহয় कौन लिखा बोला है तुम्हारे वीडियो बहुत दिखा है अभी वही है ना बाबू सब बस हम लोग খোজকাঢ়ি কাঢ়ি ভাগৰ লাগি গৈছেগে আৰু এইফালে দেখিছো আমি এটা বিয়াৰ লটটোৰ আটাইতকৈ প্ৰিয় জন্তু বোলে সেইটো শুই আছে সিহঁতি অকল শুইয়ে থাকে বাবু তাইটো শুই আছে চা শুই আছে দেখিলা নাই কোৱা ভাল লাগিছে নাই কোৱা বলা এফালে মা আৰু ল'ৰাটো খোজকাঢ়ি গৈ আছে বহুত গৰম উঠিছে ন ল'ৰাটো বহুত ফূৰ্তি তাৰ দেউতাকৰ ভাগৰ লাগিলে অকণমান বহি দিছে আৰু এইফালে আমি এতিয়া যাম बाबू सा আৰু এইটো হৈছে আপোনাৰ উট পক্ষী মোকতো ওচৰলৈ যাব ভয়ে লাগে দেই ক'ব নোৱাৰি চল আহিবা হাত চাল নভৰাবা দেই ল'ৰাটোৱে বহুত ফূৰ্তি পায় এইবোৰ চাই আৰু তাৰ কাৰণেতো আমি আহিছোঁ আজি আমাৰ গড় দুটা গড় আছে দেখিছা নে এতিয়া বন্ধ হ'ব টাইম হৈ গ'ল সেইকাৰণে আমি এতিয়া ইয়াৰ পৰা ওলাইছোঁ একচুৱেলি আমি বহুত দেৰিকৈ ইয়াত সোমাইছিলোঁ চাবলগীয়া আৰু বহুত থাকিল ইয়াত চোৱাহে নহ'ল কিন্তু ল'ৰাটোৱে যিখিনি দেখালোঁ সি বহুত ফূৰ্তি পাইছোঁ বুলিয়ে ক'লে তো এতিয়ালৈ মই আহোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ মোক জনাব আৰু যদি ভাল লাগিলে তো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আকৌ আহিম তেতিয়ালৈ আহোঁ